ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ আৰু আজি আমি অলপ গধূলি ওলাই গৈছিলোঁ লগৰজনী আহিছিলে আৰু এইখন হৈছে মৰাণৰ লিটল মৰাণখন আৰু ইয়াত আমি বহি আছোঁ অকণমান চাই আছোঁ মেনুখন অকণমান বাজেটৰ লগত মিলাকৈ কিবা এটা খাওঁ বুলি ভাবিছোঁ আৰু যিহেতু অলপ বাজেটটো চাব লাগিব ন আৰু এইফালে ৱেইট কৰি আছোঁ কফি একাপ অৰ্ডাৰ কৰি পিনে বহি আছোঁ একো নকৰিবি এইফালে লগৰজনী আছে লগতে আৰু এয়া মই ৱেইট কৰি আছোঁ আৰু ফটো চটো মাৰি হৈ গ'ল আৰু এতিয়া জাষ্ট আমনি লাগিল আৰু ৰখি ৰখি বাৰে বাৰে ঘূৰি চাওঁ আহিছে নেকি নাহে আৰু ফাইনেলি আমাৰ কফি কাপ আহি গ'ল আৰু উইদাউট চেনি সেইকাৰণে আমি এবাৰ দিলে নহ'লে আকৌ এবাৰ চেনি খুজি পিনে আকৌ চেনি মিলাইছোঁ খাবলৈ বাৰু ভালেই আছিলে কফি কাপ একো বেয়া নাছিলে আৰু এয়া হৈছে বছ দিয়া পৰ্ব দেই এয়া কোনো খোৱা টেষ্ট কৰা নাই এনেই জাষ্ট ভিডিঅ'টো অন কৰাৰ কাৰণে পজ দি দিছে আৰু হাঁহিটোৱে মাৰি আছে আৰু এয়া খাই বৈ ওলাই গ'ল আমি ভাবিলোঁ ক'ৰবাত বাহিৰলৈ যাওঁ বুলি ক'তনো যাওঁ ভাবি থাকোঁতে ভাবিলোঁ অইললৈকে যাওঁ তেনেকৈতো জেগা নায়েই বাৰু যাবলৈ আৰু এয়া জোনবাৰীটো চাওক বহুত ধুনীয়া লাগিছিলে সেইদিনাখন আচলতে পূৰ্ণিমা আছিলে আৰু ফাইনেলি আমি অইল পাই গ'লোঁ সেই অইলৰ আছে এই ৰাস্তাটোৰ কাৰণেই ভাল লাগে ইমান ধুনীয়া লাগে নহয় জানো চাওকচোন চফা আৰু লাইট চাইটবোৰ জ্বলিলে এনেও জেগাডোখৰ ভাল লাগে বহুত ঠাণ্ডা আৰু ইয়াত তাৰ মাজে মাজে আমি গৈ আছোঁ আৰু এইফালে আমি পটাপট কিমান ফটো মাৰিলোঁ পুলিচৰ ভয়ত ভয়ো লাগে সেইকাৰণে যিমান পাৰোঁ পটাপট মাৰি আৰু পলাই দিলোঁ আকৌ এয়া আমি গৈ আছোঁ এতিয়া আকৌ মাংস লওঁ বুলি ভাবিলোঁ যিহেতু আলহী আহিছে আলহীকটো শুশ্ৰূষা কৰিবই লাগিব আৰু এয়া কিমান ফটো আমি লগাই দিছোঁ তাত মৰা জোনবাইৰ হাতে একপি মোৰ তাই সেয়াই চাই থাকক আৰু যদি মিনি ব্লগটো চাই ভাল লাগিলে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই